জয় রাম শ্রীরাম সীতারাম জয় হনুমান মাধব অসুর অনন্ত গোবিন্দ শিব সনাতন হে প্রভু জগন্নাথ হে প্রভু জগন্নাথ হে প্রভু জয় জয় শ্রীরাম সীতারাম জয় জয় শ্রী হনুমান ওম তৎসৎ ওম তৎসৎ ওম তৎসৎ মাধৱ জয় জয়তে অসমবাসী ৰাইজলৈ ভোগালী বিহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আপোনালোকৰ শ্ৰীচৰণলৈ এটি নতুনকৈ আধ্যাত্মিকৰ ওপৰত ভিডিঅ' বনাই আপলোড দিবলৈ ওলাইছোঁ। যদি অজানিতে ক'ৰবাত ভুল ভ্ৰান্তি হয় সৰ্বৰ অপৰাধ ক্ষমা কৰি আপোনালোকৰ শ্ৰীচৰণত ঠাই দিয়ে যেন। জয় শ্ৰীৰাম জয় হনুমান। আজি ভিডিঅ'টিৰ বিষয়বস্তু হৈছে ব্ৰহ্মাৰ 100 বছৰীয়া ৰাজত্ব কালত 14জন মুনুৰ ৰাজত্ব হয় আৰু সেই 14জন মুনু হৈছে 1 নম্বৰ স্বয়ম্ভুৰ মুনু, 2 নম্বৰ সৰস্বী মুনু, 3 নম্বৰ উত্তম মুনু, 4 নম্বৰ তামস মুনু, 5 নম্বৰ ৰৈবত মুনু, 6 নম্বৰ চাক্ষুক মুনু, 7 নম্বৰ বৰ্তমান চলিত মুনুজন হৈছে বৈবৎসত মুনু, 8 নম্বৰ সাৱৰ্ণী মুনু, 9 নম্বৰ দাক্ষ সাৱৰ্ণী মুনু, 10 নম্বৰ ব্ৰহ্ম সাৱৰ্ণী মুনু, 11 নম্বৰ ধৰ্ম সাৱৰ্ণী মুনু, 12 নম্বৰ ৰুদ্ৰ সাৱৰ্ণী মুনু, 13 নম্বৰ দেৱ সাৱৰ্ণী মুনু আৰু একেবাৰে শেষৰ 14 নম্বৰ মুনুজন হৈছে ইন্দ্ৰ সাৱৰ্ণী মুনু। এতিয়া বৰ্তমান চলিত মুনুজন হৈছে সপ্তম মুনু বৈবৎসত মুনু। আপোনালোকে ইয়াত পৰা চাব বৈবৎসত মনন্তৰ বৰ্ণনা ইয়াত চাব। বৈবৎসত নামৰ আদিত্যৰ পুত্ৰ শ্ৰাদ্ধদেৱ নামৰ মুনুজন সপ্তম মুনু নামে বিখ্যাত। বৰ্তমান সপ্তম মুনু সেইজন আপোনালোকে ইয়াত গম পাব। এইখিনি পঢ়িলে আপোনালোকে গম পাব এইজন মুনু সপ্তম মুনু, ইয়াৰ প্ৰমাণটো পাই যাব। ইয়াৰ পিছত যিজন অষ্টম মুনু হ'ব সেইজন হৈছে সাৱৰ্ণী মুনু হ'ব। এতিয়া কথাটো হৈছে কি, এতিয়া যে আমি গম পালোঁ সপ্তম মুনু বৈবৎসত মুনু দিন চলি আছে। এতিয়া কথাটো হৈছে কি, সেই বৈবৎসত মুনুৰ 71 সত্যযুগ, 71 কলিযুগ, 71 দাপৰ যুগ আৰু 71 হ'ব লাগে। এতিয়া বৰ্তমান আমাৰ বৈবৎসত মুনুৰ 29 নম্বৰ কলিযুগ ইতিমধ্যে শেষ হৈছে আৰু 30 নম্বৰ সত্যযুগত ভৰি দিছে, মানে আৰম্ভ হৈছে। এতিয়া আপোনালোকে এই প্ৰমাণটো পাব, এইটো চাব। তেতিয়া মোৰ পিতৃ হ'ব সৰ্বশাস্ত্ৰধাৰী শ্ৰেষ্ঠ তেজ আৰু প্ৰতাপ সম্পন্ন যমনগ্নি আৰু আপুনি তেওঁ ভাৰ্যা ৰেণুকা হ'ব। হে পবিত্ৰা, ত্ৰেতা নামৰ সপ্তবিংশতিতম যুগতো, মানে সত্যযুগতো সদাশিৱই আছিলে, ত্ৰেতা যুগত মানে 27 নম্বৰ ত্ৰেতা যুগত কি বুলি কৈছে, যুগতো মই ৰাম নামৰ পুত্ৰ হ'ম। হে দেৱী, দাপৰান্তে দাপৰ যুগৰ শেষত অষ্টবিংশতিতম মানে 28 নম্বৰ যেতিয়া নেকি দাপৰ যুগ শেষ হ'ব, তেতিয়া যুগ উপস্থিত হ'লে সৰ্বদৈত্য বিনাশন আৰু ভূভাৰ হৰণাৰ্থে মই পুনৰ বাসুদেৱ নামে আপোনাৰ পুত্ৰৰূপে জন্ম লাভ কৰিম। তেতিয়া আপুনি দৈৱকী নামে জগত বিখ্যাত হ'ব আৰু মোৰ পিতৃ হ'ব বাসুদেৱ। হে দেৱী, এই সময়ত আপুনি এজনা সৰ্বসুলক্ষণযুক্ত সত্য ধৰ্ম নিৰত সৰ্বজ্ঞ আৰু সুন্দৰ পুত্ৰ জন্ম দিয়ক। মই আপোনাৰ সেই পুত্ৰক দেৱৰাজ ইন্দ্ৰপদ প্ৰদান কৰিম। আপোনাৰ সেই পুত্ৰই ইন্দ্ৰ হৈ তিলোক পালন কৰিব। আপোনালোকে এতিয়া গম পালে চাগে। বৰ্তমান আমাৰ চলি আছে 29 নম্বৰ কলিযুগ চলি আছে, মানে শেষ হৈছে প্ৰায়। এতিয়া সত্যযুগ মানে আদি সত্যযুগ নহয়, মানে একেবাৰে পূৰ্বৰ যি সত্যযুগ সেই প্ৰথম স্বয়ম্ভু মুনুৰ সেই সত্যযুগ নহয়। এতিয়া সত্যযুগ হ'ব মানে কি, ৰামৰ যি পুৰুষোত্তম আদৰ্শ, সেই পুৰুষোত্তম ৰামৰ আদৰ্শৰে সত্য শুদ্ধ সনাতন সেই আদৰ্শৰে সত্যযুগ আৰম্ভ হ'ব। আৰু এই সত্যযুগৰ আয়ুস গণনাটো মই আগতে দিছিলোঁ, হ'লে আপোনালোকে চাব। এতিয়া কথাটো হৈছে, এতিয়া আমাৰ আধ্যাত্মিক দিশত যে ইমানখিনি লাগি আছোঁ বা আপোনালোকৰ লগত মানে আধ্যাত্মিক দিশত আদান প্ৰদান কৰি আছোঁ, এইবিলাক শাস্ত্ৰৰ ৰহস্যবিলাক, এইবিলাকৰ মূল উদ্দেশ্য সকলোৱে হৈছে কি, ৰাম প্ৰাপ্তি। আমাক যিজন ৰামৰ চৰণলৈ গ'লে আমি পৃথিৱীলৈ আৰু পুনৰ ঘূৰি আহিব নালাগে, সেইজন ৰামৰ শ্ৰীচৰণ প্ৰাপ্ত হোৱাটোৱে আমাৰ আধ্যাত্মিকৰ মূল উদ্দেশ্য।
এতিয়া সেই আধ্যাত্মিকৰ মূল উদ্দেশ্যত লক্ষ্যত উপনীত হ'বলৈ হ'লে আমি প্ৰথমে কি কৰিব লাগিব বুলি কৈছে, এইটো আপোনাৰ চাব হনুমান চালিচা অসমীয়া অনুবাদ। আপুনি চাব, তোমাৰ কাষতে থাকে ৰাম নাৰায়ণ, ৰামৰ তুমিয়ে দাখ জানে সৰ্বজন, তোমাৰ ভজন কৰি লভিব ৰামক, জনমে জনমে সেয়ে দুখ বিমোচক, অন্তকালে পাব তেওঁ ৰামৰ চৰণ, এই সাৰ কথা শুনা সৰ্বভক্তগণ, সকলো বিষয়ে ত্যাগী বোলা হনুমান, হনুমন্তে সৰ্বসুখ কৰিব প্ৰদান, সৰ্বদুখ আঁতৰিব সংকটো কাটিব, সেইজনে হনুমন্তক স্মৰণ কৰিব। এতিয়া কৈছে কি বুলি, সেই ৰামৰ কাষতেই প্ৰভু হনুমান বিৰাজমান হৈ থাকে আৰু সেই হনুমানক ভজন কৰিলেই ৰামক পাই কৈছে। আৰু জনমে জনমে সেই দুখ জনমে জনমে বুলি কওঁতে ইয়াত যুগে যুগে, সত্যযুগ, ত্ৰেতাযুগ, দ্বাপৰযুগ, কলিযুগ বুলি নাই, প্ৰতিটো যুগে যুগে এইটোৱেই হৈছে বিধান, মানে হনুমানক ভজনা কৰি ৰামক পোৱাটো। অন্তকালে পাব তেওঁ ৰামৰ চৰণ, এই সাৰ কথা শুনা সৰ্বভক্তগণ। সাৰ মানে হৈছে মূল কথাটো, মূল, যেনেকৈ মৌচাকটো মাজত থকা ৰসখিনি, ঠিক তেনেদৰে সকলোবিলাক তত্ত্ব ৰহস্যৰ ভিতৰত মেইন তত্ত্বটোৱে হৈছে কি, হনুমানক যেতিয়া আপুনি ভজনা কৰিব, অন্তকালে মানে অন্তিম সময়ত, মৃত্যুৰ সময়ত আপোনাক সেই হনুমানে শ্ৰীৰামৰ চৰণ দেখাই দিব, বা শ্ৰীৰামৰ চৰণত আপোনাক মানে ৰামৰ প্ৰাপ্তি কৰোৱাই দিব। সকলো বিষয় ত্যাগী বোলা হনুমন্তে সৰ্বসুখ কৰিব প্ৰধান। কিন্তু আপুনি কি কৰিব লাগিব, সকলো বিষয়, লোভ মোহ কাম ক্ৰোধ এইবিলাক সকলোবিলাক ত্যাগ কৰি পিনিহে আপুনি জয় শ্ৰী হনুমান, জয় শ্ৰীৰাম ক'ব লাগিব। এতিয়া জয় জয় প্ৰভু জয় হনুমান, তজু কৃপা বিনে মূৰ গতি নাই আন। আপুনি সেই হনুমানৰ বিনে যে ৰাম প্ৰাপ্তি নহয়, সেই কথাটো আপুনি হৃদয়ত ভাবি ল'ব লাগিব যে হে প্ৰভু জয় শ্ৰী হনুমান, আপোনাক ভজনা কৰিছোঁ, আপোনাৰ নাম গুণ গাইছোঁ, গতিকে আপুনিয়ে যাতে মোক অন্তিম সময়ত প্ৰভু ৰামৰ শ্ৰীচৰণত ঠাই দিয়াৰ ব্যৱস্থা কৰে, তাৰ বাবে আপোনালোকে চিন্তা চৰ্চা কৰক। এতিয়া এইখিনি হৈছে সংক্ষেপতে মই কৈছোঁ। এতিয়া আমাৰ যি ৰাম প্ৰাপ্তিৰ উদ্দেশ্য, সেই ৰাম প্ৰাপ্তিৰ উদ্দেশ্যৰ বাবে আমি কি কৰিব লাগিব, জয় শ্ৰী হনুমানক আমাক সততে প্ৰয়োজন হ'ব। এতিয়া আপোনালোকে ড্ৰয়িংটো চাব, ড্ৰয়িংটো এনেকৈ দেখাই দিছোঁ। যিডোখৰ মহাধাম বুলি কৈছোঁ, সেই মহাধাম হৈছে অবৈত্য, তাত কোনজন থাকে, অবৈত্য ৰাম, আৰু তাৰ তলত থাকে দ্বাৰকা, যিজন ব্যক্ত পুৰুষোত্তম ৰাম, যিজন নেকি আত্মাৰাম, আৰু বৈকুণ্ঠত থাকে ব্যক্ত পৰম ব্ৰহ্ম, যিজন হৈছে দেহ, আৰু দেহৰ অধিকাৰী ৰাম। এতিয়া আমাৰ যিজন পুৰুষোত্তম ৰাম, সেই পুৰুষোত্তম ৰামক প্ৰাপ্তি হ'বৰ বাবে আমাৰ, বা অবৈত্য ৰামক প্ৰাপ্তি হ'বৰ বাবে, বা পৰম ব্ৰহ্ম ৰামক প্ৰাপ্তি হ'বৰ বাবে আমাক কাক ভজনা কৰিব কৈছে, হনুমানক ভজনা কৰিব কৈছে। মই কোৱা নাই, হনুমান চালিচাই কৈছে। এতিয়া এই বিষয়টো আপোনালোকে চাব, এইখিনি মই আগতেও কৈ থৈ দিছিলোঁ, বা এতিয়া সদ্যহতে মই পটককৈ এটা বস্তু এটা দেখাই দিওঁ। জনাখিনিয়েতো জানেই বাৰু, যিসকলে কিছুমানে হয়তো নাজানিবও পাৰে। জয় শ্ৰীৰাম, জয় হনুমান, ৰাম 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 ৰাম, জয় হনুমান, জয় শ্ৰীৰাম, প্ৰভু মাধৱ 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 ৰাম। এতিয়া চাব আপোনালোকে, আমাৰ সপ্ত পতাল আৰু সপ্ত বৈকুণ্ঠ, এই বস্তুটো মই আজি কৈ দিছোঁ শুনক। মই পতালৰ বিষয়টো মই আলোচনা নকৰোঁ, সেইটো পতালৰ কথা পাতিলে পতাললৈ যাব লাগিব, গতিকে নাপাতোঁ। এতিয়া কথাটো হৈছে কি, পৃথিৱীৰ ওপৰত আছে পৃথিৱী, ভূৱৰলোক, স্বৰ্গলোক, মহৰলোক, জনকলোক, তপলোক, সত্যলোকত আছে বৈকুণ্ঠ লোক। এতিয়া কথাটো হৈছে কি, যি বৈকুণ্ঠ লোক, সেই বৈকুণ্ঠ লোকতে তিনিটা থান আছে। সেই তিনিটা থান হৈছে বৈকুণ্ঠ লোক, দ্বাৰকা আৰু মহাধাম। এতিয়া বৈকুণ্ঠৰ তিনিডোখৰ ঠাই হৈছে বৈকুণ্ঠ,
দ্বাৰকা মহাধাম। এতিয়া কৈছে ব্ৰহ্মাও যেতিয়া এদিন সম্পূৰ্ণ হয়, মই ব্ৰহ্মাও এদিন সম্পূৰ্ণ আগৰ ভিতৰত কোৱা আছে, ব্ৰহ্মাও যেতিয়া এদিন সম্পূৰ্ণ হয় তেতিয়া ভুৱৰলোক পৃথিৱী, ভুৱৰলোক আৰু স্বৰ্গলোক এই তিনি খাপ জ্বলি যায়। ব্ৰহ্মাৰ যেতিয়া 50 বছৰ হয় সকলো দেৱ দেৱীৰ পথ সলনি হয়, আৰু ব্ৰহ্মাৰ যেতিয়া 100 বছৰ সম্পূৰ্ণ হ'ব তেতিয়া মায়াৰে সৃষ্টি সমস্ত ব্ৰহ্মাণ্ড ধ্বংস হয়। এইখিনি আপোনালোকে ভাগৱতত ধুনীয়াকৈ পাব। এতিয়া এইখিনিয়ে কৈছোঁ। আমি এতিয়া জয় শ্ৰীৰাম সীতাৰাম জয় হনুমান। মই কথাখিনি বৰ সুৰলাকৈ ক'ব জনা নাই, তাৰ বাবে অপৰাধৰ বিনাশন। এতিয়া কথাটো হৈছে কি, হনুমানে ৰাম কাজ কৰিবৰ কাৰণে জয় শ্ৰীৰাম বুলি কৈ পিনি ৰাম কাজ কৰিছিলে। এতিয়া আমি মনুষ্যই জয় শ্ৰীৰাম বুলি কৈ পিনি ৰাম কাজ কৰিলে সিদ্ধি হ'ব জানো? আপোনালোকে নিজেই দিমাগটো লগাওকচোন, মইতো লগাইছোঁৱেই বাৰু। এতিয়া কথাটো হৈছে হনুমান এজন দিব্য শক্তিসম্পন্ন ব্ৰহ্মৰূপী হৈও তেখেতে ৰাম বুলি কৈ পিনি ৰাম কাজ সাধিব গৈছিলে। আমি এতিয়া মনুষ্য হৈ পিনে আমি ৰাম বুলি কৈ ৰাম কাজ সাধিব পৰাটো সম্ভৱ নহয়। আমি হনুমানৰ আদৰ্শ, হনুমানৰ যি চৰিত্ৰ, সেই আদৰ্শ আৰু চৰিত্ৰক অনুকৰণ কৰিহে আমি সেই ৰাম কাজ কৰিবলৈ আমি আগ্ৰহী হ'ব লাগিব। হনুমানে যেনেকৈ প্ৰতি পলে প্ৰতিক্ষণে ৰাম কাজ কৰিবলৈ ৰাম নাম লৈ পিনি আগ্ৰহী, ঠিক তেনেদৰে আমিও সেই ৰামৰ কাম বা ৰামৰ কাজ কৰিবৰ কাৰণে, ৰামৰ সিদ্ধিত মানে উৎসাহ দিবৰ কাৰণে আমি হনুমানৰ নাম লৈ পিনে, আমি মনুষ্য হিচাপে হনুমানক অনুকৰণ কৰি হনুমানৰ নাম লৈ হনুমানৰ জয় গুণ গান কৰি আমি ৰাম কাজ কৰিবলৈ চেষ্টা কৰিলে আমাৰ সফল হোৱাটো মোৰ আত্মবোধে নিশ্চিত বুলি মান্যতা দিয়ে। মই ভাবোঁ। জয় শ্ৰীৰাম সীতাৰাম। এতিয়া বহুত ৰহস্য আছে, কিন্তু এইখিনি দেখাই থাকিবলৈ অলপমান অসুবিধা হৈছে। এতিয়া আপোনালোকে চাব, এতিয়া গোটেই বিষয়টো কৰিয়েই দিলোঁ। এতিয়া ভাগৱতত আপোনালোকে প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্কন্ধ পঢ়িলে এইখিনি পাব, আৰু পুৰাণবিলাকো পঢ়িব, তেতিয়া আপোনালোকে গোটেইখিনি বস্তু পাব। মইতো সম্পূৰ্ণ ডিটেইলছকৈ কৈ দিবলৈ অকণমান অসুবিধা হয়। আপোনালোকে যদি তাৰ ভিতৰতো যদি যোগাযোগ কৰে বা ফোন কৰে তেতিয়া মই অলপ বহলকৈ কৈ দিবলৈ পাৰিলোঁহেঁতেন, কিন্তু আজি 3 বছৰমান হ'ল আধ্যাত্মিক দিশত যুঁজি থকা বা লাগি থকা। কিন্তু গাঁৱে হওক বা কোনো এজন অভিজ্ঞ ব্যক্তিয়ে মোৰ লগত না আলোচনা কৰিব আহে, না কিবা সহযোগ কৰে। মই এতিয়া ক'বলৈ গ'লে অকলীয়া বান্দৰে হৈ আছোঁ, কিন্তু ৰাম কাজ কৰিব যাওঁতে অকলীয়া হ'লেও হনুমানৰ শক্তিয়ে আগুৱাই যাবই লাগিব। যত যি বাধা হ'লেও মৃত্যুকো নেওচি, মহা বিপদকো নেওচি আগুৱাই যাম আৰু যাবই লাগিব। এতিয়া কথাটো হৈছে কি, সমাজ একত্ৰীকৰণ কৰাৰ ক্ষেত্ৰত যি চেষ্টা আৰু প্ৰয়াস কৰি আছোঁ, ইয়াত এতিয়ালৈকে দেখিছোঁ কোনো আগবাঢ়ি অহা নাই। আৰু সকলো মই জনামতেতো প্ৰায় 80% 90% মনুষ্যই মায়াত আবদ্ধ হৈ আছে, কাৰণ তেওঁলোকে মায়া মোহত পৰি প্ৰকৃত ৰাম চিনি পোৱা নাই। কোনজন ৰামক ভজনা কৰিলে আমাৰ সবিশেষ মায়া দূৰ হয়, আমি মায়া সাগৰৰ পৰা উদ্ধাৰ পাব পাৰোঁ, সেই বিষয়টো তেওঁলোকে হয়তো জনা নাই। এতিয়া আপোনালোকে কীৰ্তন আৰু নামঘোষা সহস্ৰ নাম বৃত্তান্ত তাত পঢ়িব। মই আপোনালোকক দেখাইছোঁ, ভিডিঅ'টো অলপ দীঘল হ'লেও হওক। এতিয়া আমাৰ যিজন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, তেখেতে সমস্ত শাস্ত্ৰ তত্ত্ব ৰহস্য বিচাৰি উলিয়াই পিনি কীৰ্তনত সুন্দৰকৈ সজাই থৈ দিছে, কিন্তু মনুষ্যই সেই ৰহস্য ভেদ কৰিবলৈ নোৱাৰাৰ কাৰণে এতিয়া মায়াত পৰি আছে। জয় শ্ৰীৰাম সীতাৰাম। এতিয়া চাব, এইটো চাব,
যতে ক ত্ৰিদশ কোটি দেৱ আছে মানে বিষ্ণুক পুজিবে লাগিলে ক থানে থানে ৰহুক আমাৰ ভিক্ষা মনুষ্য লোকত দিওক জীৱিকা প্ৰভু ভৈলুহু ভকত যজ্ঞ ভাক বুঞ্জিবাক নাপাওঁ আমি কেৱল ৰাখিও জীৱিকা তজু পাৱে কৰে কৰো হেব ত্ৰিদশৰ ভকতিত তুষ্ট ভৈলা হৰি আগতে দিলন্ত দেখা দিব্যমূৰ্তি ধৰি পৰম মধুৰ ৰূপ কোটিচন্দ্ৰ সম মুখে মৃদুহাস জগতৰে মনোৰম চতুৰ্ভুজ শংকচক্ৰ গদা পদ্মপাৰি দেৱক সম্বুধি হেন বুলিলন্ত বাণী তুষ্ট ভৈলো আমি কৰি বহু উপকাৰ আপুনি মনুষ্য হোৱা হৈবিব অৱতাৰ তোমাৰা সেৱক পূজা কৰিব বিশেষ তেৱেকে পুজিবে নৰে পায়া উপদেশ দেৱক যজিব যজ্ঞ কৰিব বহুত তেৱে মূৰ নাম ধৰ্ম হৈবক গুপুত এই বুলি ত্ৰিদশক ভকত বৎসলে বহুবীৰ ৰূপ ভৈলা পৃথিৱী মণ্ডলে এতিয়া আপোনালোকে এইখিনি মই বুজাই দিম পিছত চাব এতিয়া চাব দেই জয় শ্ৰীৰাম সীতাৰাম জয় শ্ৰীৰাম সীতাৰাম জয় শ্ৰীৰাম জয় হনুমান জয় শ্ৰীৰাম 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 এইটো চাব আপোনালোকে চাব এইটো পাৰ্বতীত শংকৰে কহিলা নিষ্ঠ কৰি হৰিৰ নামেকে জানা সংসাৰক তৰি সৰ্বক্ষণে হৰি গুণ নামক ভাবিবা হৰি নাম বিনেচিত আনত নিদিবা সিজে পুণ্যচ হৰি নামৰ লগত পাখৰিলে লগ লাভে পাতক সমস্ত যত পুণ্যচ হৰি নামৰ কিংকৰ তাক পাখৰিলে পাপ হুৱে বহুতৰ পাছে দেখিলন্ত ব্ৰহ্মা আদি দেৱগণে মনুষ্য পাপ নাই বিষ্ণুক স্মৰে এতিয়া আপোনালোকে চাব ইয়াত কৈছে কি পাছে দেখিলন্ত ব্ৰহ্মা আদি দেৱগণে বুলি কোৱাৰ লগে লগে আপোনালোকে ইয়াত চাব ব্ৰহ্মা বিষ্ণু মহেশ্বৰ আহি যাব আপুনি চাব পাছে দেখিলন্ত ব্ৰহ্মা আদি দেৱগণ মানে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ এই তিনিজন গোটেইকেইজন আহি যাব মনুষ্য পাপ নাই বিষ্ণুক স্মৰে মানে বিষ্ণুক স্মৰে মানে কোনজন বিষ্ণুক স্মৰাৰ কথা কৈছে দ্বাৰকাপতি চতুৰ্ভুজ বাসুদেৱ বিষ্ণুক স্মৰণ কৰাৰ কথা কৈছে যতে মনুষ্য কেবে নুপুজে দেৱক হৰি স্মৰি ভৈল হবে হৰিৰ সেৱক মনত গুণন্ত দেৱে কহি সিদিখেত কেনমতে হৰিৰ ভকতি huese আমাক নুপুজে কেবে পৃথিৱী মণ্ডলে আমাক চৰাই হবে বকুণ্ঠ গছলে আপোনালোকে কথাটো ভালকৈ গুৰুত্ব দিয়ক এইটো লজিকেল কুৱেশ্যনৰ নিচিনা এইটো সাধাৰণ মগজে এইটো মানে ঢেকি নাপাব এতিয়া চাব ব্ৰহ্মা আদি দেৱগণে কাক ধৰিছে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ আদি দেৱগণে কাক ধৰিছে বকুণ্ঠপতি যিজন সেইজনক ধৰিছে যে হে প্ৰভু আপুনি আমাক মানে পূজা ভাগ দিয়া কিবা এটা উপায় কওক নহ'লে মনুষ্যসকলে আমাক মানে দেৱতা বুলি আমাক গণ্যই নকৰে গতিকে আপুনিয়ে আমাক কিবা এটা উপায় কওক ঠিক সেনেদৰে কওঁতে তেতিয়াহে চাব আপোনালোকে তেতিয়া কৈছে তেতিয়া যতে ক ত্ৰিদশ কোটি দেৱ আছে মানে বিষ্ণুক পুজিবে লাগিল আকৌ থানে থানে তেতিয়া সকলোবিলাক দেৱ দেৱে নিজৰ নিজৰ স্থানত বিষ্ণুক মানে বিষ্ণু বুলি কওঁতে ইয়াত বকুণ্ঠপতিক ধ্যান কৰিব ল'লে বকুণ্ঠপতি মানে সদাশিৱক ধ্যান কৰিলে এতিয়া আৰু সেই সদাশিৱই ক'ত কথা পাতি আছেগৈ এতিয়া এই অধ্যায়টোৰ মতে ক'ত কথা পাতি আছে তেওঁলোকৰ অৰিজিনেল ঘৰ বকুণ্ঠত কিন্তু তেওঁলোকে কথা পাতি আছে ক'ত কৈলাশ পৰ্বতত কথা পাতি আছেগৈ কাহিনী গম পাইছেনে মই যেনিবা এতিয়া মই আছোঁ ঘৰত কিবা এটা ঘটনা হ'ল সেই ঘটনাটো মই পথাৰত পাতি আছোঁ তেনেকুৱা ধৰণকে তেওঁলোকে কথা পাতি আছেগৈ মানে শিৱ বুলি ক'লে শিৱই তেওঁ বকুণ্ঠতো থাকে আৰু সেই কৈলাশ পৰ্বততো থাকে য'তে ত'তে থাকে গতিকে শিৱই এতিয়া বিষ্ণুক পূজা থানে থানে এতিয়া দিওক জীৱিকা প্ৰভু ভৈলুহু ভকত যজ্ঞ ভাগ ভুজিবাক নাপাওঁ আমি কেৱল এতিয়া এই কথাখিনি কোনে কাক কৈছেগৈ ব্ৰহ্মা বিষ্ণু মহেশ্বৰ এওঁলোক তিনিজনে আৰু বাকী দেৱ দেৱীসকলে কাক কৈছে বৈকুণ্ঠপতি সদাশিৱক কৈছেগৈ আৰু ৰাখিও জীৱিকা তজু পাৱে কৰে হেব ত্ৰিদশৰ ভকতিত তুষ্ট ভৈলা হৰি ইয়াত ত্ৰিদশৰ বুলি কওঁতে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ তেওঁলোকৰ ভকতিত ত্ৰিদশৰ বুলি কওঁতে ইয়াত চাব ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ যিজন সৃষ্টিকৰ্তা সদাশিৱ তেওঁ ভকতিত তুষ্ট ভৈলা হৰি মানে তুষ্ট কোনে সেই
দ্বাৰকাপতি বিষ্ণু তুষ্ট হ'ল আৰু তেওঁ কি ৰূপত দেখা দিলে। আগতে দিলন্ত দেখা দিৱমূৰ্তি ধৰি পৰম মধুৰ ৰূপ কোটিচন্দ্ৰ সম মুখে মৃদু হাসত জগতেৰে মনোৰম চতুৰ্ভুজ শংকচক্ৰ গদা পদ্ম পানী দেৱক সম্বুধি হেন বুলিলন্ত মাৰি। আৰু তেওঁ চতুৰ্ভুজ ৰূপী শংকচক্ৰ গদা পদ্মধাৰী সেইজন বিষ্ণু মানে দ্বাৰকাপতি চতুৰ্ভুজ বাসুদেৱ বিষ্ণু আহি পিনি বৈকুণ্ঠপতি সদাশিৱৰ আগত মানে খাৰা হৈ দিলেহি। আৰু তেওঁলোকৰ দুইজনে কথা পাতিলে। চাব, তেওঁলোকৰ দুইজনে কথা পাতিছে। কি বুলি পাতিছে? তুষ্ট ভৈলো আমি কৰিবহু উপকাৰ, আপুনি মনুষ্য হোৱা হৈ অৱতাৰ। আৰু সেই বৈকুণ্ঠপতি দ্বাৰকাপতি চতুৰ্ভুজ বাসুদেৱ বিষ্ণুৱে বৈকুণ্ঠপতি সদাশিৱক কৈছে যে আপুনি পৃথিৱীত মনুষ্য হিচাপে অৱতাৰ হোৱাগে, আৰু ময়ো তোমাৰ হ'ব পূজা কৰিব বিশেষ, তেৱেহে পুজিবে নোৱাৰে পায়ে পায়ে, তুমি গৈ পিনি পূজা পাতল কৰি দেখুৱাওকগৈ, তেতিয়াহে মনুষ্যও তাৰমানে দেৱ দেৱীসকলক পূজা পাতল কৰিব, নহ'লে নকৰিব। দেৱক যদিবোৰ যজ্ঞ কৰিব বহুত, তেৱে মূৰৰ নাম ধৰিব হ'ব কৰিব। দেৱতাসকলক ভালকৈ পূজা পাতল যজ্ঞ কৰি দেখুৱাগে, তেতিয়াহে মোৰ নামটো লুকাই থাকিব। মোৰ নাম যিটো নেকি মোৰ নাম মানে মোক মানে দ্বাৰকাপতি বিষ্ণুক যি মানে শ্ৰৱণ কীৰ্তন পূজা পাতল মানে কিবাকিবি ভক্তিযুক্ত যি কৰ্ম সেইবিলাক পাহৰি থাকিব বুলি কৈছে। এহি বুলি ত্ৰিদশক ভকত বৎসলে বহুবীৰ ৰূপ বহিলা পৃথিৱীমলে। এহি বুলি ত্ৰিদশত ভকত বৎসল মানে হৈছে কি ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ সৃষ্টিকৰ্তা যিজন, সেইজনে পৃথিৱীত বহুৰূপে মানে যিজন 22 অৱতাৰধাৰী, সেই তেওঁ 22 অৱতাৰ মানে ৰাম কৃষ্ণ পৰশুৰাম নৰসিংহ বামুণ ইত্যাদি 22 অৱতাৰ ধাৰণ কৰিলে। এতিয়া সেই সদাশিৱই ৰঘুকুলে ৰামচন্দ্ৰ ভৈলা অৱতাৰ যজ্ঞ কৰি দেৱ সাধিলা অপকাৰ। সেই সদাশিৱই ৰঘুকুলে ৰামচন্দ্ৰ হৈ আহিলে আৰু দাপৰৰ যুগত যদুকুলে অৱতৰি কৃষ্ণ ৰামৰ ৰূপে পৃথিৱী ভাৰ, আৰু দাপৰ যুগত কি হৈ আহিলে? ৰামকৃষ্ণ হিচাপে আহিলে। এইবিলাক আপোনালোকে গোটেইখিনি পাব। এতিয়া আপোনালোকে বস্তুটো চাব। এতিয়া ইয়াত আপোনালোকে ভালকৈ মানে ধ্যান কৰি পিনি চাব। বৈকুণ্ঠপতি সদাশিৱই দ্বাৰকাপতি বিষ্ণু দুইজনে মুখামুখি হ'ল, হৈ পিনি বৈকুণ্ঠপতি সদাশিৱই ৰামকৃষ্ণ আদি 22 অৱতাৰ গ্ৰহণ কৰিলে। কিন্তু আপোনালোকে চাব, এতিয়া চাব সেই দুইজনে ইয়াত চাব। এতিয়া এই কথাখিনিকে কৈলাশ পৰ্বতত মানে শিৱই পাৰ্বতীক কৈ আছে। কি কৈছে? কপট সেৱাতে মোক কৰিলা কুশল। মানে সেই বৈকুণ্ঠপতি যিজন সদাশিৱ, সেই সদাশিৱই কপট ভকতি সৃষ্টি কৰিলে। কপট ভকতি মানে বৈকুণ্ঠ প্ৰাপ্তিৰ পৰা বঞ্চিত কৰি পিনি কিছুমান কপট ভকতি সৃষ্টি কৰিলে, ভক্তি মাৰ্গ উলিয়াই দিলে। আৰু সেই ভক্তি মাৰ্গবিলাক আপোনালোকে ভাগৱতত পাবই, বা মই আগতেও দেখাই দিছোঁ। এতিয়া কথাটো হৈছে কি, কপট সেৱাতে মোক কৰিলা কুশল, দিব্যৰূপে মোক দিলন্ত মাধৱে। সেই দ্বাৰকাপতি চতুৰ্ভুজ বাসুদেৱ বিষ্ণুৱে দিব্যৰূপে মানে শংকচক্ৰ গদা পদ্মধাৰী দিব্যৰূপে মানে সেই সদাশিৱৰ আগত খাৰা হৈ দিলেহি। চহিলো নয়ন ভৰি পৰম উৎসুকে, দণ্ডৱতে প্ৰণামিলো কৃষ্ণৰ চৰণ। তেতিয়া সদাশিৱই সেই বাসুদেৱ বিষ্ণুৰ ওচৰত মানে প্ৰণাম জনাইছে। পাছে নাৰায়ণে মোক বুলিলা বচন। তেতিয়া নাৰায়ণে আকৌ বৈকুণ্ঠপতি সদাশিৱক কৈছে, মুটু কৰি তোমাৰ অধিকে হৈবে মান, যেনমতে হৈবে তাৰ কহিব কাৰণ। তেতিয়া কৈছে কি, হে সদাশিৱ, মোতকৈ কিন্তু তোমাৰ মান সন্মান জগতত বেছি হ'ব, মানে পৃথিৱীত বেছি হ'ব। তাৰ কাৰণটো মই কওঁ শুনা। তোমাক পুজিব মই পৃথিৱীক কৈয়া, তজু জখ বহাইব তোমাতে বৰলা। মই তোমাক পুজিবৰ কাৰণেই বা তোমাৰ ওচৰত মানে শৰণ লৈ তোমাৰ কাৰ্য কৰিবৰ কাৰণে, তোমাৰ গুঞ্জক বঢ়াবৰ কাৰণেহে মই পৃথিৱীলৈ যাম, কিন্তু মই তোমাতকৈ ডাঙৰ হৈবলৈ নাযাওঁ বুলি ক'লে। দাপৰৰ যুগ আদি তেতাৰ অন্তত অৱতাৰ হৈব আপুনি জগত। এতিয়া দাপৰৰ যুগত তেতাৰ অন্তত এওঁলোকে ৰামকৃষ্ণ হিচাপে অৱতাৰ লোৱাজন কোন? বৈকুণ্ঠপতি সদাশিৱ বা নাৰায়ণেই ৰামকৃষ্ণ এনেকৈ কৈ 22 অৱতাৰ লোৱাজন। কিন্তু সেই ৰামৰ ভক্ত হৈ থাকিব অহাজনেই হৈছে হনুমান। মই আৰু ইমানকৈ প্ৰমাণ দিব নোৱাৰোঁ। আৰু আপোনালোকে পদ্মপুৰাণ পতালখণ্ডত চাব, হনুমান হৈছে বেদৰ অগম্য, মানে বেদ শাস্ত্ৰত অপ্ৰকাশ্য আৰু দেৱাদী দুৰ্লভ আৰু দেৱতাসকলো দুৰ্লভ
যি পথ, সেই পথ কোনে দি থৈ দিছে? ৰামে দি থৈ দিছে। ৰামে শ্ৰীৰামচন্দ্ৰই তেওঁ পুৰুষোত্তম ৰূপটো দি থৈ দিছে হনুমানক। আৰু আপোনালোকে লক্ষ্য কৰিব, ৰামে আহোঁতে তেওঁ বৈকুণ্ঠপতি যি গুণ আৰু দ্বাৰকাপতি যি গুণ আৰু মহাধামস্থিত যি গুণ, সকলোবিলাক গুণ লৈ আহে। সেইটো কাৰণে তেওঁলোকক মানে পূৰ্ণব্ৰহ্ম বুলি, কৃষ্ণ পূৰ্ণকলা, ৰাম পূৰ্ণকলা, তেওঁলোক সেই পূৰ্ণকলা মানে শক্তি সকলোবিলাক লৈ আহে। কিন্তু সেই ৰামৰ যিটো পুৰুষোত্তম ৰূপ, সেই ৰূপটো হনুমানক মানে দি থৈ দিছে। আপোনালোকে সেইটো এতিয়া চাব, এতিয়া আপোনালোকে ইয়াত চাব লাষ্টত, এতিয়া বৈকুণ্ঠপতি শিৱশংকৰে মায়া ভকতি ল'লে, মায়া ভক্তি সৃষ্টি কৰিলে, তেওঁ পাপ হ'ল বুলি ভাবিলে। গতিকে তেওঁ সুধিছে দ্বাৰকাপতি বিষ্ণুক সুধিছে যে মোৰ এতিয়া এইবিলাক মই কেনেকৈ খণ্ডন কৰিম? তেতিয়াহে কৈছে কি ইয়াত সুধিছে, কদাচিতো ইটো মহাপাতক নুজে, কি কৰি পবিত্ৰ মই হৈবো নাৰায়ণ, মই কি কৰিলে এইবিলাকৰ পৰা পবিত্ৰ হ'ব পাৰিম? তেতিয়া কৈছে চাব, সেই উপদেশ দিয়া পাতক নাখন, যদি হেনো তোমাক আগম্য কৰে চন। মানে এইবিলাক আমি যে আগম মানে যিবিলাক নেকি আমি আশাধাৰী কৰ্ম কৰি আছোঁ, যে আমি কিবা এটা পূজা পাতল কৰিছোঁ, যে ধন ধান টকা পইচা ল'ৰা ছোৱালী মান সন্মান লাগে বুলি কৈ আছোঁ, এইবিলাক যে কৰি আছোঁ, এইবিলাকৰ পৰা আমাক এইবিলাকেই হৈছে আগম। মানুহবিলাকে কয় আগম বুলি, আগম মানে হৈছে আশা কৰা। এতিয়া আপোনালোকে চাব, পদ্ম পুৰাণত মই পঢ়ি থৈ দিছোঁ, পদ্ম পুৰাণবিলাক নিগম শাস্ত্ৰ বুলি লিখা আছে, আপোনালোকে চাই যদি মই দেখাই দিম। এতিয়া কথাটো হৈছে কি, আগম মানে হৈছে আমি আশা কৰাটো। যদি আমাৰ সেই আশা, এই দেৱ দেৱীসকলক পূজা কৰি দেৱ দেৱীসকলৰ পৰা আমি কিবা ভাল ভাল পদ, চাকৰি, ধন টকা পইচা এইবোৰ বিচাৰি যিবোৰ কৰি আছোঁ, এইবিলাক কৰি আমাৰ মায়াত ফচি গ'লোঁ আমি বেছিকৈ। এতিয়া গতিকে মানে আমি এইবিলাকৰ পৰা কেনেকৈ মুক্ত পাম? তেতিয়া মাধৱে বুলন্ত শুনা শংকৰ সম্প্ৰীতি, মাধৱে তেতিয়া কৈছে, দ্বাৰকাপতি চতুৰ্ভুজ বাসুদেৱ বিষ্ণুৱে কৈছে, মোৰ নাম ললে পাপ যাইবে অধুগতি, মোৰ নামটো ল'লেই তোমালোকৰ সকলো পাপ নাইকিয়া হৈ থাকিব। সহস্ৰলোকৰ নামে মোৰ পাতক তৰিবা। আৰু সেই চতুৰ্ভুজ বাসুদেৱ বিষ্ণুৱে সহস্ৰ নাম আছে, সেই নামবোৰ ল'লেই মোৰ পাপ নাইকিয়া হ'ব। সবাতো অধিক তুমি মোৰ প্ৰিয় হ'বা, আৰু তেতিয়াই সকলোতকৈ মোৰ প্ৰিয় হ'বা বুলি কৈছে। কৰে মোৰ নামে তিনি লোকক পবিত্ৰ, মুকুতি পদকো দেও আতকুণ চিত্ৰ, মোৰ নাম ললে মোৰ চৰণক পাৱে, পৰম ঐশ্বৰ্য দেও যাক জীৱা ভাবে, জানিবা শংকৰ মোৰ বাক্য নিহি মিছা, মোৰ নাম ললে পাৰিবা মনে যেন ইচ্ছা। সহস্ৰলোকৰ নামে পাছে আমাৰ আগত, কহিলা শংকৰে হৰি কৰিয়া বেকত, শুনিলোঁ প্ৰভুৰ মুখে সহস্ৰলোকৰ নাম, ধৰিলোঁ নিশ্চয় কৰি পূৰ্ণ ভৰিলা কাম। এতিয়া এইখিনি আপোনালোকে পঢ়িব। এতিয়া কথাটো হৈছে কি, যিটো আদি সত্য যুগত যিটো বস্তু আছিলে হ'লে ধ্যান, ভগৱানৰ মানে যিবিলাক সহস্ৰ নাম ধ্যান, সেই ধ্যানবিলাক বস্তুটো, আৰু তেওঁ যিজন বাসুদেৱ মানে দ্বাৰকাপতি বাসুদেৱ বিষ্ণু, তেওঁক লুকুৱাই মানে বৈকুণ্ঠপতি যিজন সদায় আহিব, তেওঁ মানে আমাক মায়াত পেলাই দিলে। এতিয়া তথাপিতো আৰু এই নতুন সংবিধানখন ৰচনা কৰিলে কোনে? দ্বাৰকাপতি চতুৰ্ভুজ বিষ্ণু আৰু বৈকুণ্ঠপতি সদায় আহিব। এওঁলোক ভগৱন্তই এইবোৰ মানে মায়াজাল বনালে। এতিয়া কিন্তু এই মায়াজালৰ পৰা সুৰুঙাও তেওঁলোকে থৈ দিছে। সেই সুৰুঙা চাই পিনি, সেই সুৰুঙা এতিয়া অন্তিম সময় হোৱাৰ কাৰণে সেই সুৰুঙা উলিয়াই দিছোঁ। মানে নিজে যাৰ যি ইচ্ছা তেওঁলোকে যি কৰে কৰি থাকক। এতিয়া কথাটো হৈছে কি, ভাগৱততে লিখা আছে, বিনা গুৰু মানে সাধু সংগ নহ'লে আপুনি ভকতি কেতিয়াও নাপায় বুলি কৈছে। বিনা গুৰু চৰণে ভকতি নহয়। এতিয়া আপোনালোকে গুৰু এতিয়া বিচাৰিব লাগে। এতিয়া মই আপোনালোকক সময় খুব কম, সেইটো গতিকে মই আপোনালোকক আজি সঁচা কথাটোৱে কৈ দিছোঁ, গুৰু এতিয়া কলিযুগ শেষ আৰু সত্যযুগ আৰম্ভণি। এই কলিযুগ শেষ আৰু সত্যযুগ আৰম্ভণি কৰিবৰ কাৰণে, সত্যযুগ মানে সেইটো ৰাম ৰাজ্য সত্যযুগ আনিবৰ কাৰণে ভাৰতবৰ্ষত এজন সেনেকুৱা দিব্য পুৰুষ ইতিমধ্যে প্ৰতিষ্ঠিত হ'ল। ভাগৱতৰ প্ৰমাণ দি আছে হ'ল। আৰু যিজনক গুৰু ধাৰণ কৰি পিনি মই আজি ইমানখিনি আগবাঢ়িব পাৰিছোঁ, মোৰ শক্তি নহয়, সেইজনৰ শক্তি, মই সেইজনকে দেখাই আছোঁ। আৰু সেইজনেই হৈছে সাধু সংগ।
সেইজনৰ সাধু সংগ আপোনালোকে শ্ৰৱণ কীৰ্তন কৰক, শুনক, তেতিয়া আপোনালোকৰ মায়া লাহে লাহে নাইকিয়া হৈ গৈ থাকিব। মই যেনেকৈ এই পৰ্যায় পাইছোঁহি, আপোনালোকেও সেই পৰ্যায় পাবলৈ বেছি দিন নালাগিব। আৰু সেইজনৰ নামটো আজি মই প্ৰকাশ কৰি দিছোঁ, সকলোৱে শুনি লওক, তেওঁ অনুকৰণ কৰক। মই কৈছোঁ, আপোনালোকে নিজে চিন্তা চৰ্চা কৰি অনুকৰণ কৰে নকৰে আপোনালোকৰ কথা, কিন্তু মোৰ দৃঢ় বিশ্বাস, মই জনামতে সেইজন হৈছে মধ্যপ্ৰদেশ ছটৰপুৰ গড়গাঁও ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰী। জয় শ্ৰীৰাম, জয় হনুমান, ওম তৎসৎ। মাধৱ মাধৱ মাধৱ। আজিৰ কাৰণে ইমানতে বিৰাম লৈছোঁ। জয় শ্ৰীৰাম, জয় হনুমান, ওম তৎসৎ। মাধৱ মাধৱ মাধৱ। বাসুদেৱ 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 বাসুদেৱ। জগন্নাথ জগন্নাথ জগন্নাথ।